কি হলো বাবা? কি হল মানে মামা আপুনি সত্ৰীয়া নৃত্য নাচিব জানেনে বাৰু? কেনেকে নাচিছে আপুনি চাওকচোন। মামা দেখি পালে মামা এই লাখপতি বাইদেউ হবৰ কাৰণে কেইটা সন্তান জন্ম দিব লাগিব? বাচ্চা দুটাতকৈ বেছি জন্ম দিলে লাখপতি নহব। रुको जरा তাতকৈ বেছি দিলে নহবই মানে নহব। এই কথাষাৰটো কোনে কৈছিলে বাৰু? এই কথাষাৰটো কোনে কৈছিলে বাৰু? 20টাও হ'ব পাৰে বোলে, 25টাও হ'ব পাৰে বোলে, আমাৰ মহিলাই সন্তান জন্ম দিব পাৰে। চাওকচোন কোনে কৈছিলে। মহিলাই 20টাও সন্তান জন্ম দিব পাৰে, 25টাও সন্তান জন্ম দিব পাৰে। মামা কি হলো বাবা? বহু দিনৰ পৰা মানে ল'ৰাটোৱে কৈ থাকে মোক বস্তু এটা লাগে লাগে বুলি। আজি বাপেকে ফাইনেল লৈ আহিলো নহয়। সঁচাইনে? লৈ আহিলো, কিন্তু কোনটো বস্তু আপুনি নুসুধে? কোনটো? এইটো ল'ৰাটো বোলে চাইকেল এখন লৈছো, কেনেকুৱা হ'ব মামা? মামাক দেখালেও গালিয়ে পায়। ভগৱান বাইদেউ কিয় ইমান টেনচন লৈছে? মামা আছে না, মামাই চব কৰি দিব। মামা নহয় কি তেতিয়াহ'লে আপোনাৰ ভাগিন? আৰু কি মামা বেমান? বিশ্ব হেমন্ত শৰ্মা নামটো কি কৈছিলে আকৌ এবাৰ কওকচোন। বিশ্ব হেমন্ত বিশ্ব শৰ্মা দালালি। হে ভগৱান।